পাই গ'লোহি এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু আগত আছিলে তোমাৰ ঢলাশদিয়া ব্ৰিজ কোকৰাঝাৰৰ ৱেলকাম মৰ্নিং ফ্ৰম ধুবুৰী একদম শদিয়াৰ পৰা ধুবুৰী পালোহি কালি ৰাতি 10টা বজাত মাত্ৰ আছে কেইখনমান ডিষ্ট্ৰিক্ট আৰু খুব সোনকালে গোটেইখিনি ডিষ্ট্ৰিক্ট আমি কভাৰ কৰিম কালি ক'ত থাকিলে আপোনালোকক দেখাইছোঁ থাকিলে ধুবুৰী ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আৰু আপোনালোকক দেখাইছোঁ সেইকেইটা শুই আছে এইখনে হৈ গ'ল টাউনখন আৰু আপোনালোকক ধুনীয়াকৈ গোটেইখন আজি মজাকৈ দেখাম আৰু তাত বজি গ'ল এতিয়া টাইম আৰু পূৰা ৰুমত পূৰা আন্ধাৰ হৈ আছে গমেই পোৱা নাই যে এইফালে পূৰা পোহৰ হ'ল ভিতৰকেইটাক দেখাওঁ আৰু ৰুমটো আপোনালোকক কেনেকুৱা ৰুমটো আছিলে আৰু চাওক যাবলৈ হ'ল দিনিম চাইকেইটা কালি ৰুমটো এইটোৱে আছিলে আৰু আপোনালোকৰ ৰুমটো অলপ সৰুকৈ তৰকুৱাই দিওঁ লাইট কিয় লাইট নাই যে এতিয়া বহুত চাওক ৰুমটো চাওক আৰু এইকেইটা শুই আছে গৰুকেইটা আৰু এইটো বাথৰুমটো চাওক এইটো আছিল আমাৰ ৰুমটো আমি 6জন আহিছিলোঁ 3জন এইটো ৰুমত আছে ধুনীয়াকৈ কেনেকৈ 4জন হ'ব কথা 3জন আৰু এতিয়া আমি ধুনীয়াকৈ ব্ৰাছ কৰি লওঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত কিবা এটা খাই আৰু ইয়াৰ পৰা আৰামছে ৰেডি আৰু আজি ধুবুৰী যিখিনি এক্সপ্ল'ৰ কৰিব লাগিছে সেইখিনি আপোনালোকক মজাকৈ দেখাম অ'কে পুৰা ৰেডি লাগেজ বান্ধি তো আৰু বাইক ষ্টাৰ্ট কৰি দিছোঁ অলপ আৰু এইফালে আছে পংকজৰ NSOD-RC আৰু এক ব্লেক বিউটি তোমাৰ গাভৰু সেইফালে আছে তোমাৰ এণ্ট্ৰক যথেষ্ট দেৰি ওলাইছোঁ টাইম চাই লওক 12টা বাজি গ'ল এইকেইদিন মানে গোটেইকেইদিন দেৰিকৈ আমি ওলাইছোঁ কি কৰিব উপায় নাই আৰু ৰাতি এডিটিং কৰিব লাগে লেটছ গো এইফালে একদম আগত লিড লৈছে পংকজ ভাই দিয়া থেংক ইউ সঁচাকৈ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বহুত ভাল ফেচিলিটি দিলে এটা ৰুমত 500কৈ লৈছে এটা ৰুমত 3জনকৈ আছিলোঁ টোটেল আমি 6জন আছিলোঁ এতিয়া এয়াই হৈ গ'ল তোমাৰ ধুবুৰী আৰু শদিয়াৰ পৰা ধুবুৰী পালোহি মাজত আছে কেইখন মাত্ৰ ডিষ্ট্ৰিক্ট মাৰিলে আমাৰ কমপ্লিট হৈ যাব পূৰা অল আছাম ৰাইড আৰু আমি অল আছাম ৰাইডৰ গোটেইখিনি ডিষ্ট্ৰিক্ট কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিছুমান ডিষ্ট্ৰিক্টত দেখাবলগীয়া চাবলগীয়া একো নাই কাৰণে আমি স্কিপ কৰিলোঁ জোচৰ জচিলে খিচাত পূৰা পজিটিভ মাইণ্ডছেট বনাই আমি ওলাই দিলোঁ নতুন ডিষ্ট্ৰিক্ট আজি আমি কোকৰাঝাৰ কভাৰ কৰিব লাগিব विल कैच नेक्स्ट टाइम विथ यू आपका नाम विजय देव हम वो ऑल असम का राइड कर रहा हूँ जितना भी डिस्ट्रिक्ट है ना ऑल असम का वो हम कवर कर रहा हूँ तिनसुकिया ठीक है मिलते हैं ठीक है मेरा भाई का बाइक था ना बाइक था पुलिस छूट गया बैलेंस के चलते ऐसे बाबा एक्सीडेंट हुआ अभी तक सब को धुबुरी अच्छा लगा बहुत अच्छा लगा दोस्त ओके एफाले एकदम पाइ गले धुबुरी एटु की गुरुद्वार और नाम तो কৈ দিয়া राहुल बढिया सुस खुलिब লাগিব যেটা জানো এফালে সাডেনলি এজন বন্ধু পালো কালি আমাক পুৰা হেল্প কৰিয়া তোমাৰ নামটো মেহবুব তো মজা লাগিলে কালি যিখিনি হেল্প কৰিলে আমাক ধুবুৰীত তো আৰামছে এতিয়া আপোনালোকক এক্সপ্লোৰ কৰাম ধুবুৰী আৰু যিখিনি ইয়াত চাবলগীয়া আছে গোটেইখিনি আৰামছে দেখাম আৰু এইটো ভাল লাগিব গুৰুদ্বাৰত আহিছো যদি আপোনালোকে কেনেকুৱা ये येलो कपड़ू मुरत मारिबने उसका नाम राहुल है राहुल जयकांत सिकरे राहुल जयकांत सिकरे अभी अच्छा लगा চাওক ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আৰু কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰিব নিয়ম আছে যিকোনো মন্দিৰ বা যিকোনো ঠাইত গ'লে নিয়ম থাকে আৰু চাওক এইফালে ফাৰ্ষ্ট টাইম এনেকৈ পানী নিজৰ ভৰিটো পূৰা ধুই আৰামছে যদি আপোনালোকক কওঁ অসমৰ সকলোতকৈ ডাঙৰ গুৰুদ্বাৰ হয় এইটো আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আৰু চাওক ভিতৰত কিন্তু মোবাইল লৈ যাব নিদিয়ে বহুত গৰম চাওক পূৰা টাইলছ লাগি আছে আৰু তামাম গৰম ভৰিটো আৰু সঁচাকৈ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এনেকৈ গুৰুদ্বাৰত আহি এনেকৈ কাপোৰ মাথাত মাৰি যিটো এক্সপিৰিয়েঞ্চ বা যিটো অনুভৱ হৈছে সঁচাকৈ মজা লগা পংকজ চালক পূৰা একদম ৰেডি মাথা চাথা মাৰি এক্সপিৰিয়েঞ্চ একদম চালিয়া এক্সপিৰিয়েঞ্চ পুৰা মজা আৰু ফাৰ্ষ্ট টাইম গুৰুদ্বাৰত আহিছোঁ যিটো অনুভৱ হৈছে একদম মজা লগা আৰু চাওক পূৰা টিমে একদম হালধীয়া কাপোৰ মাৰি ইয়াকতো পূৰা পাংকি ষ্টাইল লাগিছে
ভাল লাগি গ'ল আৰু ভিতৰত পুৰা প্ৰসাদ চখাত খাব দিলে আজিও ভাল লাগিলে সঁচাকৈ ভাল লাগিলে সোনকালে ভাল হ'ব লাগে সেইটো আমি তাৰ আশীৰ্বাদ কৰিলে আৰু ইয়াৰ পৰা আশীৰ্বাদ কৰিলোঁ যে অসম ৰাইডৰ গোটেইখিনি ভাল থাকে একদম আৰামছে ঘৰ পাওঁগৈ আৰু कुछ खाने के लिए पहुंच गया देवांजनी रेस्टोरेंट मजा 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 व्यू आसारी घाटर जितो व्यू साउथ वाओ और बांग्लादेश और इतनी साउथ नाउ के पूरा फेरी और एक साउथ जगह যেতিয়া আমি গৈ আছোঁ ধুবুৰী এটা নেক্সট ডেষ্টিনেশ্যন আপোনালোকক ক'ব বিচাৰোঁ যে আমি যিকোনো ডিষ্ট্ৰিক্টত দুই এটা যিখিনি চাবলগীয়া ঠাই দুই এটাহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো বস্তু কভাৰ কৰাটো একদম মুস্কিল হয় 35 ডিষ্ট্ৰিক্ট এলোকেও টাচ কৰি যিখিনি চাবলগীয়া দেখাবলগীয়া আছে আপোনালোকক দেখাব লাগিব একদম আৰামছে আমি পাই গ'লোঁ সেই এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ এখন লংগেষ্ট ব্ৰিজ বনি আছে নেকি তোমাৰ ধুবুৰী টু মেঘালয় ফুলবাৰী সংযোগ কৰিব এইখন ব্ৰিজে এইখন বনাই আছে চাওক এইফালে খুঁটাবিলাক চাওক এইফালে খুঁটাবিলাক আগত যিখন দেখিলে আপোনালোকে সেইখন টেম্পৰাৰী হয় আৰু মই যিখনত আছোঁ সেইখন টেম্পৰাৰী হয় আৰু যিখন বনিব গৈ আছে সেইখন এছিয়াৰ ভিতৰত সকলোতকৈ লংগেষ্ট ব্ৰিজ হয় আৰু আগত আছিলে তোমাৰ ঢলাশদিয়া ব্ৰিজ আৰু এইখনে সংযোগ কৰিব মেঘালয় ফুলবাৰী ধুবুৰী টু মেঘালয় ফুলবাৰী ধুবুৰী টু ফুলবাৰী আৰু মেঘালয় সংযোগ কৰিব বিলাসীপাৰা আৰু ইয়াৰ পৰা 22 কিলোমিটাৰ আছে কোকৰাঝাৰ কেনেকুৱা লাগিছে ফিল্ডটো থাকিবগেনে চুলিটো মানে এইটো ডাইলগটো দিয়ে মানে এইটো ডাইলগ মোৰ হয় ই দি থাকে ইয়াৰ গ্ৰীণনেছটো চাওক কিমান মজা तबाही तबाही ओके लेट्स गो ओ पूरा धमाका हो गल ओके लेट्स गो वेलकाम কৰিছে আমাক দেখিছে একদম খাটাৰনাক ওয়েলকাম কোকৰাঝাৰ মনত থাকি যাব কোকৰাঝাৰৰ ওয়েলকাম আৰু এয়া হৈ গ'ল কোকৰাঝাৰৰ মৰম আজি দিনটো ধুবুৰীৰ পৰা সঁচাকৈ মজা গ'ল বহুতখিনি ঠাই আপোনালোকক এক্সপ্ল'ৰ কৰালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰিব কালি লগ পাই আপোনালোকক কোকৰাঝাৰৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ কোকৰাঝাৰৰ পৰা তো ধন্যবাদ গুড নাইট বাবা